আজি ইউপিপিএলৰ যি মুখ্য কাৰ্যালয় এই কাৰ্যালয়ত বিটিচিৰ বিভিন্ন মহাবিদ্যালয়ৰ প্ৰাক্তন জিএছ ইউনিয়ন বডিৰ আজি প্ৰায় ৩০০ জন তেওঁলোকে আজি যোগদান কৰিলে। নতুন যি পৰিৱেশ বিটিচিত আহিছে আৰু বিটিচি চৰকাৰৰ যি কাম কাজ বিশেষকৈ হিউমেন ৰিসোৰ্স গঢ়াৰ ক্ষেত্ৰত সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো মহোদয়ে যি ধৰণৰ এটা পদক্ষেপ লৈ আছে আপোনালোকে জানে যে বিটিআৰ চৰকাৰৰ ফালৰ পৰা ইউপিএসসি কোচিঙৰ কাৰণে দিল্লীলৈ পঠোৱা হৈছে আৰু তেওঁলোকে কোচিঙত আছে। একলব্য বুলি যি অনুষ্ঠান সেই অনুষ্ঠানত তেওঁলোকে কোচিং কৰি আছে। ইয়াৰ বাদেও MBBSৰ কাৰণে গুৱাহাটীত এলএন অনুষ্ঠানত এতিয়া প্ৰশিক্ষণ চলি আছে, কোচিং চলি আছে। ইঞ্জিনিয়াৰিঙৰ কাৰণে কোকৰাঝাৰত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত যোৱা বছৰৰ পৰা কোচিং দি থকা হৈছে, য'ৰ পৰা বহু কেইজন ছাত্ৰই IITত এডমিশ্যন পালে, NITত এডমিশ্যন পাইছে, আসাম ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন পাইছে, CITকে আদি কৰি বিভিন্ন ইঞ্জিনিয়াৰিং অনুষ্ঠানবিলাকত তেওঁলোকে এডমিশ্যন পাবলৈ সক্ষম হৈছে। এইবিলাক দেখি বহুতো ইউনিভাৰ্চিটি আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আপ্লুত হৈছে যে এই যে চৰকাৰ, এই চৰকাৰৰ যি কাম কাজ বিশেষকৈ ষ্টুডেণ্টছবিলাকক লৈ পেলাই, ইউথবিলাকক লৈ পেলাই হিউমেন ৰিসোৰ্স গঢ়াৰ যি এটা পদক্ষেপ লৈছে কোনেও চৰকাৰে কৰা নাই, ইভেন ষ্টেট গভৰ্ণমেণ্ট তেওঁলোকেও কৰা নাই। কিন্তু এটা সৰু এটা কাউন্সিল, এই কাউন্সিলে এনেকুৱা এটা কাম কৰি আছে। তো এইবিলাক দেখি পেলাই আজি বহুতো ইউথসকলে এই দলৰ লগত থাকি পেলাই কাম কৰি যোৱাৰ এটা পৰিৱেশ তেওঁলোকে বিচাৰি পাইছে। তেওঁলোকে সদিচ্ছা প্ৰকাশ কৰিছে যে আমি ছাত্ৰ অৱস্থাৰ পৰাই ইউপিপিএল ৰাজনৈতিক দলৰ লগত আমি জড়িত হ'ম, ছাত্ৰ ৰাজনীতিও আমি কৰিম, এনেকুৱা এটা তেওঁলোকে মনত লৈ পেলাই আজি দলে দলে ইউপিপিএল দলত যোগদান কৰিবলৈ তেওঁলোকে আহিছে। আজি ইয়াত বহুকেইজন ছাত্ৰ ছাত্ৰীসকল ইয়াত আহিছে। ইয়াৰ ভিতৰত বহুকেইটা মানে কলেজৰ মানে GS বা বিভিন্ন পদবীত থাকি কাম কৰা ছাত্ৰসকল আছে, যিসকলে গ্ৰেজুৱেশ্যন তেওঁলোকে কমপ্লিট কৰিলে, কিছুমান আছে মাষ্টাৰ ডিগ্ৰী তেওঁলোকে কমপ্লিট কৰিলে। এনেকুৱা এটা প্ৰমোদ বড়োৰ যি নেতৃত্ব, সেই নেতৃত্বৰ লগত থাকি পেলাই তেওঁলোকে কাম কৰাৰ এটা হাবিয়া তেওঁলোকৰ আছিল আৰু আজি তেওঁলোকে এই দলত যোগদান কৰি পেলাই এই হাবিয়াটো পূৰণ হ'ল বুলি তেওঁলোকে কৈছে। আপোনালোকে দেখিছে অসমত 14টা লোকসভা সমষ্টি আছে। ইয়াৰ ভিতৰত প্ৰথম পৰ্যায়ত তেওঁলোকে বিজেপিয়ে কিছুমান সমষ্টিত ইতিমধ্যে নাম ঘোষণা কৰিলে, কিন্তু যি সমষ্টি আমাৰ এলায়েন্সক দিব, যেনেকৈ UPPLক দিব আৰু AGPক দিব আৰু বাকী 2-এটা সমষ্টি যিবিলাক সমষ্টিত তেওঁলোকৰ বিজেপিৰ পাৰ্টি থাকিব, তেনেকুৱা সমষ্টিবিলাক ঘোষণা কৰা হোৱা নাই। এইটো ছেকেণ্ড ফেজ বুলি কোৱা হৈছে, কিয়নো মিত্ৰজোঁট দল হিচাপে UPPL আৰু AGPক লগত লৈ পেলাই একেলগে তেওঁলোকে ঘোষণা কৰিব। সেইকাৰণে দুদিনমান মানে সময় লৈছে, দুদিনমানৰ ভিতৰত NDAৰ হৈ পেলাই UPPLৰ পাৰ্টিৰ নাম আৰু AGPৰ পাৰ্টিৰ নাম ঘোষণা কৰা হ'ব। क'क्राझार नोगोरनि RNB लामाजों थांनाय बागानसालि वार्ड नम्बर 8आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।